এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আজি আহি মই উপস্থিত হৈছোঁহি চিংলিজান প্ৰাথমিক বিদ্যালয়ত আৰু এই বিদ্যালয়লৈ মই এটা বিশেষ উদ্দেশ্য লৈ আহিছোঁ আৰু মোৰ সৈতে এতিয়া উপস্থিত আছে সহশিক্ষয়িত্ৰী বিদ্যালয়খনৰ মণিমালা দত্ত কোঁৱৰ আৰু এতিয়া মই এই বিদ্যালয়খনতে এটা বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাব যথেষ্ট আকৰ্ষণীয় হ'ব বুলি ভাবিছোঁ আজিৰ ভিডিঅ'টি আপোনালোকে চাবলৈ ভাল পাব চাই উঠি কিন্তু এটা মন্তব্য বিদ্যালয়লৈ আৰু কৈছোঁ যে ইয়াতে এটা মই বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিব বিচাৰিছোঁ আৰু কিনো প্ৰতিযোগিতা আজি মই আয়োজন কৰিছোঁ আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই দিব খুজিছোঁ চাওকচোন এতিয়া আহক আমি ভিডিঅ'টিৰ জৰিয়তে প্ৰতিযোগিতাৰ মাজলৈ যাওঁ আমি এনেদৰেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ বস্তুকেইবিধ আগবঢ়াই দিছিলোঁ আৰু স্মৃতি শক্তিৰ পৰীক্ষা ল'ব খুজিছিলোঁ ছাত্ৰ ছাত্ৰীসকলে নিৰীক্ষণ কৰিছিল আৰু আমাক উত্তৰবোৰ দি গৈ আছিল চাউল খাৰু বালু এই যে এওঁলোকে প্ৰতিযোগিতালৈ আহি চিন্তা কৰিবলৈ শিকিছিল এই কথাটোৱে মোক বৰ আনন্দিত কৰিছিল অন্ততঃ তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকে চিন্তা কৰিবলৈ শিকাটোৱে মোৰ বাবে আটাইতকৈ সৌভাগ্যৰ আৰু সন্তুষ্টিৰ কথা বুলি মই ধাৰণা কৰিছিলোঁ মই মোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাত অন্ততঃ সাৰ্থকতা লাভ কৰিছিলোঁ আলু আৰু মনত নাই পৰা কৰিব কিজানি আমি প্ৰতিযোগিতা চলাই আছোঁ লগত সহযোগ কৰিছে ৰিজুমণি শইকীয়া বাইদেৱে সহযোগ কৰি আছে আৰু আমি প্ৰতিযোগিতা চলাই আছোঁ ইয়াতেই আছে গোটেই বস্তুখিনি আমি স্মৃতি শক্তিৰ পৰীক্ষা লৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি স্মৃতি শক্তিৰ পৰীক্ষা লৈ আছোঁ বস্তুখিনি এইখিনি আপোনালোকক দেখুৱাইছোঁ কিন্তু ভিডিঅ'টি চাই কেনে পাই আছে সেইটো জনাব দাইল আছে চাবোন তিতা কেৰেলা আৰু চাকি আমি যে এতিয়া কেইটামান বস্তু দেখুৱাম মনত থাকিব নাই গোটেইখিনি থাকিব সঁচাকৈ আলু তিতা কেৰেলা নাৰ্জী বন আলু তিতা কেৰেলা নাৰ্জী ফুল আৰু বালি চাবোন ডাষ্টাৰ চক পেঞ্চিল কলম বন দাইল ডাষ্টাৰ চক এতিয়া বস্তুবোৰ চোৱা চাই লোৱা এতিয়া ক'ব লাগিব মনত আছে নাই গোটেইখিনি মনত থাকিলে চাউল দালি একো নাই দেখিলা ক'ব পাৰিবা নাই হৈ গ'ল বহুতখিনি পালে আৰু বহুত ক'লে আমি প্ৰতিযোগিতা চলাই আছোঁ স্মৃতি শক্তিৰ পৰীক্ষা চিংলিজান প্ৰাথমিক বিদ্যালয়ত আৰু এতিয়া আমি পৰীক্ষাটো লৈ থাকোঁতে তিনিজন ছাত্ৰই প্ৰায় একে সমান উত্তৰ দিছে আমাক
স্মৃতি শক্তিৰ পৰীক্ষা যেতিয়া লৈছিলোঁ আমি 19টা বস্তু দিছিলোঁ, 19টাৰ ভিতৰত 10টা ক্ৰয় কৰিছে 3জন ছাত্ৰ ছাত্ৰীয়ে। গতিকে পুনৰবাৰ আমি তেওঁলোকক স্মৃতি শক্তিৰ পৰীক্ষা ল'ব খুজিছোঁ। তেওঁলোকক আমি 10 ছেকেণ্ড সময় দিম। 10 ছেকেণ্ড সময়ৰ ভিতৰত তেওঁলোকে কিমানখিনি কথা ক'ব পাৰে বা কিমানখিনি মনত ৰাখিব পাৰে সেইখিনি আমি চাওঁ। আকৌ এবাৰ পৰীক্ষাটো কৰি চাওঁ। মধুস্মিতা আৰু কি আছিলে নন্দিনী, এওঁলোক তিনিওজনে 10টাকৈ উত্তৰ দিছিলে স্মৃতি শক্তিয়ে যেতিয়া আমি পৰীক্ষা লৈছিলোঁ। 19টা বস্তুৰ ভিতৰত 10টাই ক'ব পাৰিছিলে। গতিকে আমি এতিয়া বাছনি কৰিব লগা হৈছে। এওঁলোকতকৈ ওপৰত এজনে 11টা কৈছিলে। গতিকে আমি এই তিনিজনৰ পৰা বাচিব লগা হৈছে। আকৌ এবাৰ সুবিধা দিছোঁ, চাই লোৱা, মনত ৰাখি লোৱা, আমাক ক'ব লাগিব। আৰু পিঁয়াজ পিঁয়াজ, তামোল পাণ তামোল পাণ, আৰু পিঁয়াজ, ডাষ্টাৰ, ক্লিপ, দালি, চাউল। নিকেতন প্ৰাথমিক বিদ্যালয়লৈ আৰু ইয়াতে এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ স্মৃতি শক্তিৰ পৰীক্ষা। ইয়াত 4জন ছাত্ৰ ছাত্ৰীয়ে অধিক উত্তৰ দিব পাৰিছিলে। যিমানখিনি বস্তু আমি দিছিলোঁ তেওঁলোকক ক'বলৈ 19টা বস্তু দিছিলোঁ। 19টাৰ ভিতৰত তেওঁলোকে 10টা 11টা তেনেকৈ উত্তৰ দিছিলে। 3জন ছাত্ৰ ছাত্ৰীয়ে 10টাই দিছিলে। তাৰ মাজৰ পৰা এতিয়া আমি আকৌ 2জন বাছি উলিয়াইছোঁ, প্ৰথম, দ্বিতীয় আৰু তৃতীয়। প্ৰথম হৈছে এজন, তেওঁ 19টাৰ ভিতৰত 11টা উত্তৰ দিব পাৰিছিলে। আৰু প্ৰথম অৱস্থাত 10টাৰ ভিতৰত প্ৰথম অৱস্থাত 10টা দিছিলে। দ্বিতীয় পৰ্যায়ত যেতিয়া আমি আকৌ পুনৰ খেলাইছিলোঁ খেলখন তেতিয়া অলপ কমি গ'ল। আৰু এও সেই 10টাই দিছিলে প্ৰথমতে, আৰু এয়া নন্দিনী, এও 10টাই দিছিলে। কিন্তু আমি এওঁলোকৰ এই তিনিজনৰ পৰা বাচিব লগা হ'ল যে কোনে দ্বিতীয় আৰু তৃতীয় স্থান পাব, তাৰ কাৰণে আমি বাচিব লগা হ'ল। গতিকে এই তিনিজনৰ পৰা বাচোঁতে কোন দ্বিতীয় থাকিলে? দ্বিতীয় কোন হৈছিলে? মধুস্মিতা দ্বিতীয় হ'ল আৰু নন্দিনী তৃতীয়। স্মৃতি পৰীক্ষাটো আমাৰ স্মৃতি মানে কি? কথাবোৰ বস্তুবোৰ দেখাৰ লগে লগে মনত থকাটো হ'ল স্মৃতি পৰীক্ষা, হয় নাই? আৰু এই তাই মানে মই এইটোৱে ভাবিছোঁ, খুব মনোযোগেৰে বস্তুটো লক্ষ্য কৰিছে, হয় নাই? তোমালোকৰ মনোযোগটো সদায় মনোযোগ দিব লাগিব। যিকোনো কামতে তোমালোকে মনোযোগ দি কৰিব লাগিব, হয় নাই? আজি বস্তুকেইটা দেখুৱালে বহুতকেইজন ছাত্ৰ ছাত্ৰীয়ে চালে, হয় নাই? কিন্তু এই মই দেখিছোঁ খুব মনোযোগ দি মানে বস্তুটো লক্ষ্য কৰি কৈছে, হয় নাই? গতিকে প্ৰতিটো ক্ষেত্ৰতে আমি মনোযোগটো বহুত প্ৰয়োজন, হয় নাই? আমি যিকোনো কাম কৰিলে আমি খুব মন দি কৰিব লাগে। মন দি কৰা কামত এদিন সফল হ'বই, হয় নাই? সেয়ে মই আজি দ্বিতীয় পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ মধুস্মিতা। মধুস্মিতা অৰ্পণ কৰিছোঁ। হ'ব। তৃতীয় পুৰস্কাৰ তোমালোকৰ স্মৃতি দিয়া। আজি অনুষ্ঠানটো সঁচাকৈ ভাল লাগিলে। হিতালী বাইদেৱে এনেকুৱা এটা মানে আমাৰ স্কুলত মানে অনুষ্ঠান কৰিলে যে এনেকৈ সকলোৱে আগবাঢ়ি আহিব লাগে। তাই ইমান ব্যস্ততাৰ মাজতো নিজৰ আজি ছোৱালীৰ পৰীক্ষা আছে, পৰীক্ষাৰ পৰা আহি আমাৰ এই চেঙিজান স্কুললৈ আহি স্মৃতি পৰীক্ষা পাতিছে। আৰু যিবিলাক এতিয়া লাইনৰ ল'ৰা ছোৱালী আছে তাহাঁতিও এনেকুৱা এটা অনুষ্ঠানত মানে আগভাগ ল'বলৈ পাইছে। তাহাঁতৰো মনৰ এটা মনোবল এটা বাঢ়িছে যে আমি এনেকৈ আৰু পাৰিব লাগিব, যাতে আমি আৰু সৰু হওক বা ডাঙৰে হওক উপহাৰটোতো উপহাৰেই। সিহঁতে আজি সৰু এটা পাইছে যদিও কাইলৈ ভাবিছে বাইদেউ আকৌ আহিব, আকৌ কিবা এটা পাতিব। তাহাঁতি আজি বহুত ফূৰ্তি পাইছে। আৰু এনেকুৱা যাতে হওক, আৰু হিতালীৰ দৰে যাতে আৰু কোনোবা যদি এনেকৈ আগবাঢ়ি আহিব পাৰে, বহুত ভাল কথা। আমাৰ এইটো অঞ্চলত তাই মানে এনেকুৱা এটা প্ৰথম কৰিছে বুলি ক'ব লাগিব, নহয় জানো? এনেকৈ আৰু কোনো এনেকুৱা এটা অনুষ্ঠান প্ৰথমবাৰৰ বাবে কৰিছে। সেইটো মানে বহুত ভাল লাগিছে। তাইলৈ মানে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এই বাইদেউ কিবা কয় নেকি হিতালীৰ বিষয়ে? নাই, হিতালীয়ে যিটো আজি স্কুলত যিটো অনুষ্ঠান বা আমাৰ স্মৃতি পৰীক্ষাৰ কাৰণে যিটো কৰিলে সঁচাকৈ শলাগিবলগীয়া। কাৰণ ইমান ব্যস্ততাৰ মাজতে তাই আমাৰ ল'ৰা ছোৱালীখিনি উৎসাহ দিবৰ কাৰণে আগবাঢ়ি আহিলে। তেওঁলৈ নথৈ শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেকৈ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিয়ে তাৰ বাবে আমি আশা কৰিছোঁ। স্মৃতি পৰীক্ষাৰ নামত যি উপস্থাপন কৰিলে সঁচাকৈ আমি বৰ সন্তোষজনক। কাৰণ কেলৈ এইটো এটা আমাৰ স্কুলত আজি প্ৰথম হৈছে এই অনুষ্ঠানটো। আৰু এই বাইদেৱে নিজৰ দহুবন কাটি কৰি আহি আমাৰ এই ল'ৰা ছোৱালীখিনি কেনেকৈ আগবাঢ়ি যাব পাৰে যিকোনো ক্ষেত্ৰত তেওঁ এই দিহা পৰামৰ্শ দিয়াৰ কাৰণে আমি তেওঁক নথৈ আনন্দ পাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।